বন্ধুসকল, শনি দেৱতাৰ নামটো আমি শুনাৰ লগে লগে প্ৰায় সংখ্যকৰে মনত এক ভয়ৰ সঞ্চাৰ হয়। কাৰণ শনি দেৱতাই ব্যক্তিৰ জীৱনত নকাৰাত্মক শক্তি বা প্ৰভাৱ পেলায় বুলি মনা হয়। শনি দেৱতাই ব্যক্তিৰ জীৱনত 7.5 বছৰ সময় প্ৰভাৱ পেলায়। এই সময়ছোৱাত আমাৰ জীৱনলৈ নানান কঠিনতা তথা আমি বিভিন্ন প্ৰত্যাহ্বানৰো সন্মুখীন হওঁ, য'ত মানসিক আৰু শাৰীৰিক কষ্ট দুয়োটাই সন্মিলিত হৈ থাকে। কিন্তু এটা কথা কওঁ যে আমি প্ৰায়ে ভাবোঁ শনি দেৱতাই এই সময়ছোৱাত কেৱল কঠিনতা বা কষ্টৰহে জন্ম দিয়ে, কিন্তু সেইটো সম্পূৰ্ণৰূপে শুদ্ধ নহয়। যিসকল ব্যক্তিয়ে ভাল কাম কৰে সেইসকলৰ বাবে এই সময়ছোৱা নভবাকৈ ভাল হৈ যায়। আজিৰ এই ভিডিঅ'ত শনিবাৰে কিয় ব্ৰত পালন কৰা হয় সেই সম্পৰ্কে আলোচনা কৰিম। নমস্কাৰ বন্ধু বান্ধৱীসকল, দৈবিক অসমীয়াৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বলক পলম নকৰি ভিডিঅ'টি আমি আৰম্ভ কৰোঁ। যদি আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটি প্ৰেছ কৰি দিয়ে যেন ইয়াৰ দ্বাৰা আমাৰ চেনেলৰ নতুন ভিডিঅ'সমূহৰ আপডেট আপোনালোকলৈ গৈ থাকিব। শনিবাৰৰ ব্ৰত শনি দেৱতাৰ প্ৰকোপৰ পৰা ৰক্ষা পোৱা এটা সামান্য উপায় আখ্যা দিয়া হয়। যদি কোনো ব্যক্তিৰ ওপৰত শনিৰ প্ৰভাৱ অধিক পৰাৰ সম্ভাৱনা থাকে তেন্তে শনিবাৰে ব্ৰত পালন কৰি ইয়াৰ প্ৰভাৱ কম কৰিব পৰা যায়। বলক এতিয়া আমি আপোনালোকক লৈ যাওঁ শনিবাৰ ব্ৰত কথাৰ উক্ত আখ্যানটিলৈ। এসময়ত স্বৰ্গৰ 9জন দেৱতাৰ মাজত বিবাদ আৰম্ভ হৈছিল। বিবাদৰ কাৰণ আছিল এইটো যে তেওঁলোকৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ কোন। এই বিবাদ ক্ৰমান্বয়ে বেয়াৰ ফালে ঢাল ল'বলৈ ধৰিছিল। তেতিয়া তেওঁলোকে ইয়াৰ সমাধান বিচাৰি দেৱৰাজ ইন্দ্ৰৰ সন্মুখত উপস্থিত হ'ল। কিন্তু ইন্দ্ৰই এই কথা শুনি বিপাঙত পৰিল আৰু তেতিয়া তেওঁ ক'লে যে আপোনালোকৰ এই প্ৰশ্নৰ উত্তৰ মৰ্ত্যত উজ্জয়িনী নামৰ ৰাজ্যৰ ৰজা বিক্ৰমাদিত্যইহে দিব পাৰিব। তেওঁ ন্যায়ৰ বাবে জনা যায়। তেওঁৱেই আপোনালোকক এই সমস্যাৰ সমাধান কৰি দিব। দেৱৰাজ ইন্দ্ৰৰ পৰামৰ্শ অনুসৰি 9জন দেৱতাই বিলম্ব নকৰি উজ্জয়িনীলৈ প্ৰস্থান কৰে আৰু তাত উপস্থিত হৈ ৰজাৰ এই সমস্যাৰ সমাধানৰ কথা ক'লে। ৰজা বিক্ৰমাদিত্যই ভাবিলে যে এইটো বৰ সাধাৰণ সমস্যা নহয়। ইয়াৰ সমাধান যথেষ্ট সতৰ্কতাৰে সৈতে ভাবি চিন্তি সমাধান কৰিব লাগিব। কাৰণ যিজনা গ্ৰহ বা দেৱতাক সৰু বুলি কোৱা হ'ব সেইজন অত্যন্ত কুপিত হৈ উঠিব। এইদৰে ৰজা বিক্ৰমাদিত্যই বহু ভাবি গুণি অৱশেষত 9 ধাতুৰ সহায়ত 9খন সিংহাসন তৈয়াৰ কৰে। এই সিংহাসন কেইখন সোণ, ৰূপ, তাম, কাঁচ, লো আদি ধাতুৰ আছিল। এই ধাতুসমূহৰ গুণানুসৰি ইয়াৰ দ্বাৰা নিৰ্মিত সিংহাসনসমূহ ক্ৰম কৰা হ'ব। তাৰ পাছত ৰজাই প্ৰত্যেকজন গ্ৰহকেই নিজৰ নিজৰ সিংহাসন গ্ৰহণ কৰিবলৈ ক'লে। তেতিয়া সকলোৱে নিজৰ আসনত বহিলে। এই আসনসমূহৰ ভিতৰত শনি দেৱতাই শেষৰখন আসন পালে, যি লোৰ দ্বাৰা নিৰ্মিত আছিল। তেতিয়া ৰজাই তেওঁলোকক ক'লে যে আপোনালোকে নিজৰ সমস্যা নিজেই সমাধান কৰিলে। যিজন গ্ৰহে প্ৰথমখন আসন লাভ কৰিলে তেওঁৱেই আটাইৰে ভিতৰত শ্ৰেষ্ঠ। তেতিয়া শনি দেৱতা ৰজাৰ ওপৰত অত্যন্ত ক্ৰোধিত হ'ল আৰু ক'লে যে তুমি সময়ত ইয়াৰ উচিত পৰিণাম লাভ কৰিবা, তোমাৰ মই সৰ্বনাশ কৰিম। ইয়াৰ পাছত শনি দেৱতাই তাৰ পৰা প্ৰস্থান কৰিলে। ইয়াৰ পিছত লাহে লাহে সময় বাগৰিবলৈ ধৰিলে আৰু সেইখনো দুৱাৰদলিত উপস্থিত হ'ল যেতিয়া শনিদেৱে ৰজা বিক্ৰমাদিত্যৰ কুণ্ডলীত অৱস্থান কৰিলে। তেতিয়া শনি দেৱতাই এক ঘোঁৰা বেপাৰীৰ বেশত লগত অনেক ঘোঁৰা লৈ ৰজা বিক্ৰমাদিত্যৰ নগৰ উজ্জয়িনীলৈ আহিল। যেতিয়া ৰজাই এই খবৰ পালে তেতিয়া তেওঁ অশ্বপালক ঘোঁৰা ক্ৰয় কৰিবলৈ কৈ বেপাৰীৰ ওচৰলৈ পঠালে। কিন্তু ঘোঁৰাৰ মূল্য অধিক আছিল আৰু অশ্বপালে তেতিয়া এই কথা ৰজাক কোৱাত ৰজা বিক্ৰমাদিত্যই নিজে গৈ কেইবাটাও হৃষ্টপুষ্ট আকৰ্ষণীয় ঘোঁৰা পচন্দ কৰিলে আৰু ঘোঁৰাৰ গতি পৰীক্ষা কৰি চাবলৈ তেওঁ নিজে এটা ঘোঁৰাত উঠি লেকাম টানি যাবলৈ ধৰিলে। কিন্তু ঘোঁৰাটো খুব জোৰেৰে দৌৰিবলৈ ধৰিলে আৰু ঘোঁৰা চেকুৰাই এখন ডাঙৰ ঘন অৰণ্যত ৰজা উপস্থিত হ'ল। তেতিয়া ঘোঁৰাটোৱে ৰজাক মাটিত পেলাই অদৃশ্য হৈ গ'ল।
ৰজা হাবিত ইফালে সিফালে চাবলৈ ধৰিলে, কিন্তু তেওঁ নগৰলৈ যোৱা ৰাস্তা বিচাৰি নাপালে। খাবৰ বাবেও তেওঁৰ ওচৰত একো নাছিল। এনেদৰে হাবিৰ ইফালে সিফালে ঘূৰি ঘূৰি এবাৰ এজন লোকক লগ পালে, যাৰ ওচৰত পানী আছিল। ৰজাই তেতিয়া তেওঁক পানী বিচাৰিলে আৰু তাৰ সলনি এটা সোণৰ আঙঠি প্ৰদান কৰিলে। সেই লোকজনে ৰজাক বাহিৰলৈ যোৱা পথ দেখুৱালে। তেতিয়া ৰজা হাবিৰ পৰা ওলাই গৈ কাষৰ এখন নগৰত উপস্থিত হ'ল। ঘূৰি পকি ৰজা বিক্ৰমাদিত্য এখন দোকানত সোমায় আৰু নিজকে উজ্জয়িনীৰ এজন সাধাৰণ লোক বুলি পৰিচয় দিয়ে। তেতিয়া দোকানীজনে লক্ষ্য কৰিছিল যে যিমান সময় ৰজা তেওঁৰ দোকানত আছিল, সিমান সময় তেওঁৰ দোকানত বেছিকৈ বিক্ৰী হ'বলৈ ধৰে। তেতিয়া দোকানীজনে ভাবিলে যে বাটৰুৱাজন তেওঁৰ বাবে অত্যন্ত ভাগ্যশালী। সেইবাবে তেওঁ প্ৰসন্ন হৈ বিক্ৰমাদিত্যক ভোজন কৰাবলৈ ঘৰলৈ লৈ গ'ল। বিক্ৰমাদিত্য দোকানীজনৰ ঘৰৰ যি কোঠাত আছিল, তাতে এডাল হাড় ওলমি আছিল। তেতিয়া দোকানীজনে ৰজাক অলপ সময়ৰ বাবে কোঠাত অকলশৰে এৰি বাহিৰলৈ গ'ল। ঠিক সেই সময়তে এক আচৰিত ঘটনা ঘটিল। ৰজা বিক্ৰমাদিত্যৰ চকুৰ পচাৰতেই সেই হাড়ডাল অদৃশ্য হৈ গ'ল। যেতিয়া দোকানীজন ঘূৰি আহি সেই কোঠাত হাড়ডাল দেখা নাপালে, তেতিয়া দোকানীজনে ৰজাৰ ওপৰত চুৰ কৰা অভিযোগ দিলে। দোকানীজনে তেওঁৰ কাম কৰোৱা লগোৱা কেইজনৰ দ্বাৰা বিক্ৰমাদিত্যক বান্ধি সেই ৰাজ্যৰ ৰজাৰ ওচৰলৈ নিবলৈ ক'লে আৰু কথামতেই কাম হ'ল। তেতিয়া সেই ৰাজ্যৰ ৰজাজনে বিক্ৰমাদিত্যক হাড়ডালৰ কথা সুধিলে। তেতিয়া বিক্ৰমাদিত্যই অদৃশ্য হোৱা বুলি ক'লে। তেতিয়া ৰজাই বিক্ৰমাদিত্যৰ হাত ভৰি কাটি পেলাবলৈ নিৰ্দেশ জাৰি কৰিলে আৰু সেইমতেই সৈনিকে বিক্ৰমাদিত্যৰ হাত ভৰি কাটি ৰাস্তাত পেলাই দিলে। তাৰ অলপ সময়ৰ পাছতে নগৰৰ বাহিৰত এজন তেলীয়ে এখন গৰু গাড়ী লৈ সেইফালেদি গৈ আছিল। তেতিয়া তেওঁৰ বিক্ৰমাদিত্যক দেখিলে আৰু তেওঁৰ প্ৰতি পুতৌ উপজিল আৰু তেওঁক নিজৰ গৰু গাড়ীত উঠাই লগত লৈ গ'ল। এনেদৰে সময় গৈ আছিল আৰু বিক্ৰমাদিত্যৰ কুণ্ডলীৰ পৰা শনিদেৱৰ 7 বছৰো সম্পূৰ্ণ হ'ল। এদিনাখনৰ কথা, বৰ্ষা ঋতুৰ আগমনৰ প্ৰাগমুহূৰ্তত ৰজা বিক্ৰমাদিত্যই গীত গাই আছিল। ঠিক সেই সময়তে সেই নগৰৰ ৰাজকুমাৰী মোহিনী সেইফালেদি গৈছিল। তেওঁ বিক্ৰমাদিত্যৰ গীত শুনি অত্যন্ত মোহিত হ'ল আৰু এগৰাকী দাসীক বিক্ৰমাদিত্যক লৈ আনিবলৈ ক'লে। দাসীগৰাকীয়ে ঘূৰি আহি ৰাজকুমাৰীক ক'লে যে তেওঁ এজন পংগু লোক, সেয়েহে আহিব নোৱাৰিলে। কিন্তু এই কথা জানিও ৰাজকুমাৰী বিক্ৰমাদিত্যৰ প্ৰতি ইমানেই আকৰ্ষিত হ'ল যে তেওঁ মনে মনে বিক্ৰমাদিত্যৰ সৈতে বিবাহ কৰিবলৈ সিদ্ধান্ত হাতত ল'লে। এই কথা যেতিয়া তেওঁ পিতৃ মাতৃক ক'লে, তেতিয়া ৰজাৰাণী ভীষণ সমস্যাত পৰিল। ৰাজকুমাৰীক এই বিবাহ নকৰাবলৈ ক'লে, কিন্তু ৰাজকুমাৰী মোহিনীয়ে জেদ নেৰিলে। অৱশেষত ৰজাৰাণীয়ে বিক্ৰমাদিত্যলৈ ৰাজকুমাৰীক বিয়া দিয়ে। ইয়াৰ পাছত দুয়ো সেই তেলীজনৰ ঘৰত আছিল। বিবাহৰ নিশাই শনিদেৱে বিক্ৰমাদিত্যক সপোনত দৰ্শন দি ক'লে যে তুমি মোক কৰা অপমানৰ বাবেই শাস্তি ভোগ কৰিছা। তেতিয়া ৰজা বিক্ৰমাদিত্যই শনিদেৱক ক্ষমা বিচাৰিলে আৰু ক'লে যে যিমান কষ্ট আপুনি মোক দিছে, সিমান কষ্ট আৰু কাকোৱেই নিদিব। শনিয়ে ক'লে যে মই তোমাৰ প্ৰাৰ্থনা স্বীকাৰ কৰিছোঁ আৰু প্ৰতি শনিবাৰে যি ব্যক্তিয়ে মোৰ ব্ৰত কৰিব, তেওঁৰ ওপৰত মোৰ আশীৰ্বাদ সদায় থাকিব। পাছদিনা ৰাতিপুৱা বিক্ৰমাদিত্যই যেতিয়া শোৱাৰ পৰা উঠি দেখে যে তেওঁৰ হাত ভৰি পুনৰ ঘূৰাই পালে, এয়া দেখি তেওঁ অত্যন্ত প্ৰসন্ন হ'ল। কিন্তু অন্যহাতেদি ৰাজকুমাৰী মোহিনী অত্যন্ত আচৰিত হ'ল। তেতিয়া ৰজা বিক্ৰমাদিত্যই তেওঁৰ পৰিচয় দিলে আৰু সকলো কাহিনী আৰম্ভণিৰে পৰা বিৱৰি ক'লে। অলপ সময়ৰ ভিতৰতে এই কথা গোটেই নগৰতে ৰজনজনাই যায় আৰু দোকানীজনে এই কথা গম পাই বিক্ৰমাদিত্যক ক্ষমা বিচাৰিলে। বিক্ৰমাদিত্যই ক'লে যে ইয়াত তোমাৰ কোনো দোষ নাই, এয়া শনিদেৱৰ প্ৰকোপ আছিল, তুমি মাথো কেৱল তোমাৰ ভূমিকা পালন কৰিছিলা। তেতিয়া দোকানীজনে পুনৰ বিক্ৰমাদিত্যক তেওঁৰ ঘৰত আমন্ত্ৰিত কৰি ভোজন কৰোৱাইছিল আৰু তেতিয়া দোকানীজনৰ ঘৰত হেৰুৱা হাড়ডাল পুনৰ নিজ স্থানলৈ ঘূৰি আহে। নিজৰ কুকৰ্মৰ প্ৰায়শ্চিত্তৰ বাবে নিজৰ জীয়েকক ৰজালৈ তেওঁ বিয়া দিয়ে আৰু লগত অনেক ধন ৰত্নও প্ৰদান কৰে। ৰজা বিক্ৰমাদিত্য 2 পত্নীৰ সৈতে পুনৰ নিজ ৰাজ্য উজ্জয়িনীলৈ উভতি আহিল। তেওঁলোকক যথেষ্ট হৰ্ষ উল্লাসৰ সৈতে স্বাগতম জনোৱা হ'ল আৰু তেতিয়াই ৰজা বিক্ৰমাদিত্যই ঘোষণা কৰিলে যে 9জন গ্ৰহ দেৱতাৰ ভিতৰত
শনিদেৱেই শ্ৰেষ্ঠ। সমগ্ৰ ৰাজ্যবাসীয়ে প্ৰত্যেক শনিবাৰে যাতে শনি দেৱতাৰ পূজা অৰ্চনা আৰু ব্ৰত কৰে, এই ঘোষণাৰ ফলত শনিদেৱ যথেষ্ট প্ৰসন্ন হয়। ইয়াৰ পাছতেই সমগ্ৰ উজ্জয়িনী শনি দেৱতাৰ নামত প্ৰত্যেক শনিবাৰে ব্ৰত আৰু পূজা অৰ্চনা কৰা হৈছিল আৰু ইয়াৰ লগে লগে উজ্জয়িনীৰ সমৃদ্ধিও বৃদ্ধি পাবলৈ ধৰিলে। এয়াই আছিল শনিবাৰৰ ব্ৰত কথা। যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পুনৰ আমি এটি নতুন ৰোচক কাহিনীৰ ভিডিঅ'ৰ সৈতে আপোনাক এই চেনেলটি লগ পোৱাৰ প্ৰত্যাশাৰ সৈতে আজিৰ এই ভিডিঅ'টি ইমানতেই সমাপ্ত কৰিলোঁ। চাই থাকিব দৈবিক অসমীয়া। ধন্যবাদ।